নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল নিপেন্স ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি জুবিন দাৰ আৰু লাভলীনা বৰগোহাঁইক চাবলৈ যাম। বলক পলম নকৰোঁ, আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি এতিয়া বৰ্তমান লাভলীনা ওচৰ পাইছোঁহি। এয়া দেখিছে আমাৰ অসমৰ ব্ৰঞ্জ কইনা লাভলীনা বৰগোহাঁই, তাইক কিমান ধুনীয়াকৈ অংকন কৰিছে। আৰু এইফালে দেখিছে আমাৰ জুবিন দাক আকৌ বেলেগ ৰূপত অংকন কৰি আছে। এতিয়া আমি আকৌ ইয়াৰ পৰা বেলেগ এডোখৰ জেগালৈ যাম। আমি আগৰ জুবিন দাৰ ওচৰলৈ যাওঁ। বলক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এয়া আমি এতিয়া বৰ্তমান জুবিন দাৰ ওচৰ পাইছোঁহি। এয়া চাওক আমাৰ সকলোৰে সাৰ্থক জুবিন দা, যাৰ গান শুনিলে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা পায়। কিন্তু জুবিন দাৰ ফটোখন অলপ বেয়া হৈ গৈছে, কিবা বেয়া পানী পৰিছে, পানী পৰি এইটো কিবা ছবিটো বেয়া হৈ গৈছে দেখোন। বন্ধুসকল, আমি আৰু বেলেগ এঠাইত যাওঁ, আগলৈ কি হয় চাই থাকক। এইডোখৰ জেগা অৰুণাচল এৰিয়া হয়। ইয়াৰ কাষতে লীলাবাৰী এয়াৰপৰ্টটো আছে। ইয়াত এটা ধুনীয়া শিৱ মন্দিৰ আছে, তাত কিবা পাতিছে। বলকচোন আমি চাওঁ কি পাতিছে। অকল দেখিছে নহয়, ওচৰতে লীলাবাৰী এয়াৰপৰ্টটোতো এয়াৰপৰ্ট দেখি আছোঁ, দেখিছে। বন্ধুসকল, আমি এতিয়া বৰ্তমান শিৱ মন্দিৰ ওচৰ পাইছোঁহি, মানে পালোহি শিৱ মন্দিৰ। চাওঁচোন ভিতৰত কি পাতিছে, আমি সোমাব পাৰিম নে নোৱাৰিম। বন্ধুসকল, আমি এতিয়া এই মন্দিৰত নোসোমাওঁ। এই মন্দিৰত কোনোবাই বিয়া পাতিছে, কিন্তু আমাক কোনো নিমন্ত্ৰণ নাই যে, সেইকাৰণে আমি নোসোমাওঁ। এতিয়া পিছত কেতিয়াবা দেখাম। বলক আমি এতিয়া এয়াৰপৰ্টৰ ফিল্ডখন পাছফালৰ পৰা চাওঁগৈ, কেনেকুৱা লাগে। এইখনে হৈছে লীলাবাৰী এয়াৰপৰ্ট। এইটো পাছফালৰ পৰা দেখাইছোঁ মই আমাৰ গোটেই লীলাবাৰী ফিল্ডখন, এয়াৰপৰ্টৰ ফিল্ডখন দেখিছে কিমান ডাঙৰ। এখন হেলিকপ্টাৰ এখন উৰিবলৈ ধৰিছে, উৰিব এতিয়া।